Hello, so finally the most awaited movie, Venom the Last Dance. চাই আহিলোঁ যোৱাকালি প্ৰিমিয়াৰ শ্ব' আছিলে বহুতে ভাবিছে চাগে আজি ৰিলিজ দিছে কিন্তু যোৱাকালি ৰিলিজ দিলে তো চাই আহিলোঁ বলক কথা পাতোঁ মুভিটোৰ এক্সপেক্টেশ্যনটো সেইটো লেভেলত হৈছে নে নাই থোৱা তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কথা ছনীয়ে যেতিয়া পৰা মাৰ্ভেল লগত মানে কলাবৰেট কৰিছে ভেনম চিৰিজটো বনাই মই হ'ব পাৰে ইয়াৰ বহুত বস্তু বঢ়িয়া লাগে বাট এই থাৰ্ড ইনষ্টলেশ্যনটো উইদাউট স্পইলাৰ ফ্ৰী ক'বলৈ বিচাৰিম এইটো জাষ্ট এটা ট্ৰিবিউট হয় আৰু টম হাৰ্ডি এজ এ ভেনম আৰু ভেনম এই মুভিটো সেইটোৱে হয় ঠিক আছে সেইটো বস্তুটো দেখাবলৈ সিহঁতি এই মুভিটোক পুৰা জোৰ জবস্তি আৰু দীঘল টাইনিলে নিচিনা হৈছে ঠিক আছে একদম শ্বৰ্টত কৈছোঁ আৰু মুভিটোৰ বিষয় লৈ মই কি ক'ম মানে মই বহুত এক্সপেক্টেশ্যন হাই লৈ গৈছিলোঁ কেলৈ কি ভেনম যিহেতু এটা স্পাইডাৰমেন ইউনিভাৰ্ছৰ বহুত ডাঙৰ ভিলেন চ' বহুত বেছি এক্সপেক্টেশ্যন লৈ গৈছিলোঁ যে এইটো লাষ্ট ডান্স বুলি যিটো নাম দিছে ভাবিছিলোঁ পুৰা এবাৰ চাগে একদম হাই ফাই হ'ব আছিলে বাট এভাৰেজ আছিলে আৰু চ' মুভিটোৰ যদি ষ্টৰী কথা কওঁ ষ্টৰী গ'ল ভাৰমে একো মতলব নাই সেই পাৰ্ট 1 পাৰ্ট 2 নিচিনাই হয় আপোনাৰ চব কোনোবা আহে ভেনমৰ পকৰৰ পিছফালে লাগি থাকিবলৈ চব ভেনম এটা পৰা বাচি থাকিব লাগিব সেইটোৱে আৰু মেইন নাল ইমান ডাঙৰ এটা ভিলেনৰ কেৰেক্টাৰ এটা ট্ৰেইলাৰ দেখাই দিলে ঠিক আছে সেই ট্ৰেইলাৰ যিমানটো দেখাইছে তাতকে চাগে 10-12 ছেকেণ্ডহে বেছি মুভিটোত পাব দেই বেছি এক্সপেক্ট কৰি লাভ নাই নালৰ বিষয়ে সিমানেই হয় আৰু এইটো মই বোলে স্পইলাৰ দিছোঁ বুলিও নহয় এইটো সঁচা কথা হয় যোনে মুভি চাব যাব সি নিজে গম পাব ট্ৰেইলাৰ যিমানটো খালে সিমানে ইমান ডাঙৰ ভিলেন এটাক সেই ট্ৰেইলাৰ যিমান দেখাইছিলে সিমানটোতে থৈ দিলে আৰু ষ্টৰিটো বাৰু মিলাইছে হয় যিটো দেখাব বিচাৰিছে ষ্টৰিটো বুজিছোঁ বাট অলপ বেছি দীঘলীয়া লাগিছে মুভিটো ঠিক আছে চ' প্ৰথমে মুভিৰ যদি পজিটিভ কেইটা কওঁ ইয়াৰ যিটো গ্ৰাফিক ইউজ কৰিছে মানে ভেনম 1ৰ পৰা লৈ এতিয়া ভেনম 3লৈকে মানে আপগ্ৰেড হৈ আছে আৰু চ' সেইকাৰণে আৰু বেছি ভাল লাগে বহুত ধুনীয়া আপগ্ৰেডেশ্যন কৰিছে গ্ৰাফিক্সত এডি যিটো টম হাৰ্ডি হয় এডি আৰু ভেনমৰ মাজত যিবোৰ কথা বতৰা হয় বা তাৰ যিবোৰ কনভাৰ্চেশ্যনবোৰ সেইবোৰ শুনি বিৰাট মজা লাগে আৰু বহুত ধুনীয়া ৰাইটাৰ পজিটিভত সেইটো আৰু এটা কথা ইয়াত যোনটো আপোনাৰ এটা ট্ৰেইলাৰ দেখিছিলে এটা ক্ৰিয়েচাৰ এটা দেখায় সেই ক্ৰিয়েচাৰটোৰ যিটো মানে এটা চিনবোৰ দেখায় সি মানুহক যেতিয়া মানে মানুহৰ লগত যুদ্ধ হৈ মানুহ খালে এটা খাতৰা এটা গ্ৰাফিক্স দেখাইছে সেইটো চাই মানে আপুনি ভাবিব এইটো কি হৈ গ'ল সেইবোৰ ইয়াত আৰু আপোনাৰ ইয়াত যিবোৰ চিম্বাইটবোৰ দেখালে এক গাল চিম্বাইট কেনেকা আহে কি আহে চব ধুনীয়াকে দেখাইছে বাছ এটা ছোৱালী এজনী দেখায় সেইটো গোটেই মুভিটো চালে গম পাব তাৰ পিছত কি হৈ যায় তো সেই ছোৱালীজনী কেৰেক্টাৰটো কি আছিলে কিয় আছিলে একো বস্তুটো বুজি নাপালো তাৰপিছত আপুনি ট্ৰেইলাৰ এটা যোনটো চাইছিলে এটা মাৰ্টিন বুলি এটা সেই চুলি দীঘল এটা বুঢ়া যে গাইড লৈ বহি থাকে সেইটো এই ষ্টৰীৰ লগত কি কানেক্ট আছিলে একো বুজি নাপালো তাক মানে চিনেমাটো এনে এটা দীঘলীয়া টানি আছে চালে এনেকুৱা লাগিছে যে চিনেমাটো চাগে 1 ঘণ্টাৰ ভিতৰতে শেষ হৈ যাব জোৰ জবস্তি টানিলে তো ইয়াৰ এতিয়া নেগেটিভত যদি কথা পাতো চিনেমাটো নেগেটিভ হৈ গ'ল ইয়াৰ পুৱাৰ ষ্টৰী লাইন ঠিক আছে নাল নিচিনা ইমান ডাঙৰ ভিলেন দেখাই কিন্তু মানে ভিলেন দিতো সেই ক্ৰেচাৰ কেইটাই পঠাই দিলে ঠিক আছে আৰু আপোনাৰ এই গোটেই চিনেমাটোক যদি বচাই ইয়াৰ ক্লাইমেক্স ষ্টাৰ্টিঙৰ এটা একশ্যন চিন দেখুৱাই সেইটোৱে ট্ৰেইলাৰতে দি দেখিছে অলপ চলপ সেইটো দেখায় তাৰপিছত ষ্টৰিটো গৈ থাকে মানে এই মুভিখন জাষ্ট এটা ট্ৰিবিউটে বনাইছে আৰু মানে আমি এণ্টাৰটেইন মানে মই ৱাও মমেণ্টছ অকল সেই যি লাষ্টৰ ক্লাইমেক্সৰ একশ্যন চিনতে যি অলপ ৱাও মমেণ্টছ মানে জ'চটো উঠিলে বাকী ষ্টাৰ্টিঙৰ পৰা মুভিখন মই অলপ ফিকাই পালোঁ আৰু যিহেতু মাৰ্ভেল মুভি হয় মাৰ্ভেল মুভি এক্সপেক্টেশ্যন এনেকুৱা থাকে যে একদম এইটো কি হৈ গ'ল আৰু এইটো এটা স্পাইডাৰমেনৰ ইউনিভাৰ্চ হয় চ' এক্সপেক্ট কৰিছিলোঁ যে স্পাইডাৰমেনৰ কেমিঅ' চেমিঅ' অলপ কিবা এটা যদি দেখাই দিয়ে তো মন চন ভাল লাগি গ'লে হয় কিন্তু কি ক'ম আৰু চ' এনিৱেজ আৰু
মুভিটো আপোনালোকে হলত গৈ চাব পাৰে নাচাব পাৰে সেইটো আপোনালোকৰ ওপৰত কথা কেলে কি ভেনম 1 যদি ইয়াত আছিলে ভেনম 2 লেট দেয়াৰ বি কাৰ্নেজ ইয়াত তো ভেনম 3 ইয়াত হৈ গ'ল চ' আৰু মোৰ ৰিভিউ কি হৈ গ'ল মই ডাইৰেক্ট খোলাখুলি ৰিভিউ দিওঁ চ' মোক বেয়া পাই লাভ নাই আৰু এই মুভিটো লৈ বহুতৰ পৰা মিক্স ৰিভিউ আহিব খালি এটা বস্তু কমন পাব যে চবে এইটোৱে ক'ব যে ইয়াৰ ক্লাইমেক্সটো বঢ়িয়া আছিলে ইয়াৰ গ্ৰাফিক্স বঢ়িয়া বাকী ইয়াত ষ্টৰি একো নাই এনে বাষ্ট এটা বনাই দিলে আৰু মাৰ্ভেল ফেন্সে আৰু যাব আৰু চাবলৈ বুলি সেয়ে বাকী এলেকা ৱাও মমেণ্টছ এক্সপেক্ট কৰিব লাগে একো নাই আৰু এটা কথা আপোনালোকে চবে পষ্ট ক্ৰেডিট চিন কাৰণে ৰখে ময়ো ৰখি আছিলো আৰু লগতে মই এটা ভিডিঅ' ক্লিপ দেখাইছো হলত চবে কেনেকা ৰখি থাকে ইয়াত দুটা আছে মিড ক্ৰেডিট আৰু পষ্ট ক্ৰেডিট ঠিক আছে মিড ক্ৰেডিটটো বাৰু বুজি পালো কি দেখাইছে বাট ইয়াৰ যিটো পষ্ট ক্ৰেডিট সেইটো কি আছিলে কিয় আছিলে একো বুজি নাপালো নাজানো সেইটো লগত হেৰি কৰিব মিক্স কৰিব একো গম নাপাওঁ আৰু এটা কথা এতিয়া ইয়াত ভেনমটো এইটো লাষ্ট ডেজ দেখাই দিছে এতিয়া টম হাৰ্ডি লাষ্ট ভেনম এতিয়া ইন ফিউচাৰ স্পাইডাৰমেনত ভেনমৰ ভিলেন হ'ব নহ'ব বহুত ডাঙৰ এটা কুৱেশ্যন মাৰ্ক থৈ দিলে বাট কি ক'ব আৰু মাৰ্ভেলৰ ওচৰত ডাঙৰ এটা কি ক'ম আৰু হাতিয়াৰ আছে মাল্টিভাৰ্ছ চ' এই মাল্টিভাৰ্ছত দেখাই সিহঁতি কি বা দেখাব বা পিছত ভেনম আহিব নাহিব নাজানো ফিংগাৰ ক্ৰছ কৰি থাকিব লাগিব আৰু সেয়ে চ' এই ৰিভিউটো কেনেকুৱা লাগিলে আৰু আপোনালোকে মুভিটো চাই কেনেকুৱা পালে মোক কমেণ্টছত জনাব আৰু এই চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছতো মোক ফ'ল' কৰিব ঠিক আছে লিংকছ মোৰ তলত মোৰ দিয়া আছে চ' নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক তেতিয়ালৈকে বাই লাভ ইউ টেক কেয়াৰ জয় আই অসম